লাহিং মাছকুৰি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক থানেশ্বৰ বৰুৱা সভাপতিত্বত প্ৰেক্ষাগৃহত প্ৰয়াত বিশিষ্ট সমাজসেৱক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মুক্তিযোদ্ধা ইন্দ্ৰনাথ শৰ্মা স্মৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবীণ চুতীয়াই। স্মৰণ গ্ৰন্থ নীৰেণ শৰ্মাৰ সম্পাদিত ইন্দ্ৰকাননৰ সুৰভি ইন্দ্ৰনাথ শৰ্মা খনি উন্মোচন কৰে শিক্ষক তথা শিশুপ্ৰাণ হেমনাথ চুতীয়াই। নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য আগবঢ়াই শিক্ষাবিদ হোমেন ভট্ট বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয় যে বৰ্তমান সময় হৈছে এক জটিল সময়। মানুহ অনিশ্চয়তাৰ ভুগিছে। সাম্প্ৰতিক সময় সন্দেহ আৰু সংশয়িত ভুগিছে। ভগৱান সম্পৰ্কত প্ৰশ্ন তুলিবলৈ মানুহৰ দ্বিধাবোধ নাই। সেইবাবেই মূল্যবোধ সংকট ঘটিছে এইদৰে তেওঁ কয়। বিশিষ্ট অতিথি অলকানন্দ চুতীয়াই ইন্দ্ৰনাথ শৰ্মাৰ জীৱন আৰু জীৱনচৰ্যা সম্পৰ্কত আলোকপাত কৰে। যোৰহাট জিলা জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি গিৰীশ চন্দ্ৰ বৰদলৈ, নেচিয়াৰ সভাপতি অমিত সিং আদি বক্তাসকলে সাম্প্ৰতিক সময়ত গ্ৰামাঞ্চলত শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সামাজিক সংগঠনসমূহৰ ভূমিকা শীৰ্ষক বিষয়ত আলোকপাত কৰে। সভাত বৃষ্টিশিখা গগৈ সৃষ্টিশীল নৃত্যই দৰ্শকক আপ্লুত কৰে। সুকন্যা চুতীয়া আৰু প্যাক্ষী চুতীয়াই এটি বিহু নৃত্য পৰিৱেশন কৰে। শলাগৰ শৰাই আগবঢ়াই সোণালী মইনা পাৰিজাতৰ নদীৰ দৰে মানে নদী এখনৰ দুটা এটা মেটেকা জাবৰ জোঁথৰ কাঠ চাঠ আমি মহতিয়াই জোৰেৰে বৈ যায় আৰু এটা কিন্তু পানীৰ তলেদি এটা কাৰেণ্ট এটা সোঁত বৈ যায়। ইন্দ্ৰনাথ শৰ্মাদেৱৰ বিষয়ে মই বহু আগৰ পৰা জানিছিলোঁ, কাৰণ তেখেতৰ নাতি অগ্নিৱেশ শৰ্মা মোৰ লগত খুব ভাল। তেখেতৰ পিতৃ শ্ৰীযুত নীৰেণ শৰ্মা ডাঙৰীয়াই মোক তেওঁলোকৰ পৰিয়ালৰ মানুহৰ দৰে মৰম চেনেহ কৰে আৰু যেতিয়া এই অনুষ্ঠানটোৰ কাৰণে মোক উল্লেখযোগ্য দিন মাছকুৰি অঞ্চলৰ বিশিষ্ট সমাজসেৱক শিশুপ্ৰেমী মুক্তিযোদ্ধা ইন্দ্ৰনাথ শৰ্মাদেৱৰ ৫০সংখ্যক মৃত্যুৰ দিন আজি ইয়াত পালন কৰা হ'ল, উদযাপন কৰা হ'ল। তাৰ আমাৰ মাছকুৰি সোণালী মইনা পাৰিজাত আৰু মইনা পাৰিজাতৰ প্ৰাক্তন মইনাহঁত আৰু আমাৰ পৰিয়ালবৰ্গৰ সহযোগতে এই অনুষ্ঠানটো আজি সুচাৰুৰূপে ইয়াত সম্পন্ন হৈ গ'ল। আৰু ইয়াত বিশেষকৈ আমি এটা কথা ৰাখিছিলোঁ যে এখন গ্ৰন্থ এই ইন্দ্ৰনাথ শৰ্মাদেৱৰ জীৱনীৰ ওপৰত ভিত্তি কৰি তেখেতৰ সান্নিধ্য যিসকলে লাভ কৰিছিলে তেখেতসকলৰ ৰোমন্থন এই গ্ৰন্থখনত ইয়াত সন্নিৱিষ্ট কৰা হৈছে। সেই গ্ৰন্থখন আজি আমাৰ সমাজসেৱক প্ৰবীণ শিক্ষাবিদ শ্ৰীযুত হেমনাথ চুতীয়াদেৱে তেখেতে উন্মোচন কৰিলে আৰু এটা স্মাৰক বক্তৃতা যিটো সাম্প্ৰতিক সময়ত আমাৰ শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত আমাৰ যিবিলাক সংগঠন আছে সেই সংগঠনবিলাকৰ ভূমিকাৰ ক্ষেত্ৰত শিক্ষাবিদ শ্ৰী হিমেন ভট্টাচাৰ্যদেৱে এটা সুন্দৰ বক্তব্য প্ৰদান কৰিলে, আমাৰ সকলোকে উপকৃত কৰিলে। আৰু তাৰ লগতে মুক্তিযুঁজ আৰু সন্মিলনৰ ফালৰ পৰা আৰু উত্তৰ পূৰ্বাঞ্চল ক্ষুদ্ৰ উদ্যোগী সন্থাৰ ফালৰ পৰাও তেখেতসকলে ইয়াত যোগদান দি আমাক সকলোকে উপকৃত কৰিলে। আৰু বিশিষ্ট অতিথি শ্ৰীযুত অলকানন্দ চুতীয়াদেৱ, তেখেতে এই মইনা পাৰিজাতৰ লগত জড়িত, যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ লগত জড়িত সমাজসেৱক। তেখেতে যি বক্তব্য ৰাখিলে বিশিষ্ট ব্যক্তি হিচাপে, তেখেতলৈ আমি আমাৰ অন্তৰৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে আজি সহযোগত তেখেতৰ সান্নিধ্য লাভ কৰা যিসকল ব্যক্তি তেখেতসকলো আজি ইয়াত উপস্থিত হ'ল আৰু বাকী যিসকলৰ পিছত গুণগ্ৰাহী লোক ইয়াত উপস্থিত হ'ল সকলো, বিশেষকৈ নকছাৰী অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলৰ এটা দল আহি পেলাই ইয়াত উপস্থিত হ'ল, তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ।